এই দেখিছে এই মোক দেখিলে মানে কেনেকুৱা কৰে ষ্টাইলিয়া এইটো একদম পুৰা শান্ত সুস্থ একদম মহা দুষ্টকৈ বহি থাকে এইটো কিন্তু একদম দুষ্ট মহা শান্ত নে কিবা সি খালি উমাই থাকে চেকেটা দে থেংক ইউ আৰু দে থেংক ইউ আৰু দে থেংক ইউ চেকটো পটককৈ দি ই আকৌ মন নকৰে নিদিয়ে টোপনিয়াই আছে এইটো এই চেকটা দে ৰ ই দিব ৰ চেকেটা দে ইহে দি থাকে খালি আৰু এটা বস্তু ৰুইছিলোঁ মই সেইটো আপোনালোকক দেখুৱাম বৰ ধুনীয়া বস্তু এইটো কিনিবলৈ গ'লে দাম বহুত দিয়া এইটো ধৰিব পাৰিছেনে এইটো এই ইমানটো হৈ থাকোঁতে ৰুইছিলোঁ এতিয়া এটা ইমানটো হৈ গ'ল এখন আমাৰ ফুলৰ বাগিচা ফুলৰ বাগিচা তুলসী বাগিচা আৰু এইফালে মোৰ খেতি আছে খেতি দেখাম খেতি খাই মোটামুটি আদায় হৈছেগৈ আৰু ইয়াৰ পৰা তালৈকে কবি দিয়া আছিলে কিন্তু কবিবিলাক চব ছাগলীয়ে খাই দিলে চেচ আৰু ধনিয়াবোৰ দেখিছে কি ধুনীয়া ধুনীয়া হৈ আছে এনেকৈ দিলে একদম দেখিয়ে ভাল লাগে ধনিয়াবোৰ ইয়াৰ আকৌ ধনিয়া নহয় দেই ইয়াৰ গাজৰ আৰু এইবোৰ লাই শাক লাই শাকটো ডাঙৰ হৈছে আৰু ইয়াতে আছে মূলা ঘৰতে কৰি ধুনীয়াকৈ খাবলৈ ভাল হয় আৰু পালেং আছে দেখিছে একদম ধুনীয়া ধুনীয়া পালেং একদম পুৰা গ্ৰীণ গ্ৰীণ ফুলকবি এয়া হ'ল মূলা সেয়া আৰু সেইটো কল লাগিছে কি ধুনীয়া ধুনীয়া কল লাগি আছে একদম মজা মজা কল অঁ একদম নিজৰ ঘৰতে খেতি কৰি মজাকৈ খাব পাৰি ধুনীয়াকৈ একদম ভাল লাগে পূৰা আৰু এটা বস্তু আজি কিনা আছে একদম বহুত দামী বস্তু মই দেখাই আছোঁ ইয়াতে একদম বহুত দামী বস্তুটো ঢাকি থোৱা আছে এইটো খালি এনি টাইম ভিতৰত এয়া অকল মাগুৰ মাছ অঁ এটা মৰি গ'ল নালাগে থাকক নুগুন্ধাই জিন্দাই আছে নেকি লৈ আছে নহয় 15টামান আছে ইয়াত অকল মাগুৰ আৰু দুটা আছিলে এটা ঘাঁহ লগা আছিলে এটা যেনিবা অকণমান এনেকুৱা হৈ সেইটো বহুত দামী মাছ 700-800 টকা কেজি এইটো নাই মাছৰ দাম ফ্ৰেছ বস্তু আৰু কি আৰু ঘৰ কমপ্লিটেই হোৱা নাই এইবোৰ দেখিছে এনেকৈ থাকিব আৰু